নমস্কাৰ ওয়েলকাম টু মাই নিউ চেনেল আলগুলা ব্লগ স্যার আপনারা চাগে গমে পাইছে যে যাম আজি কলেজ যাম আৰু কলেজত কি কৰিব যাম মাল চাবা নাযাওঁ এনে কৈছোঁ নহ'লে মানে আজি ফেচাছ আছে কলেজত নহ'লে মানে যাৱা ফেচাছখন মানে আগতে এখন ফেচাছ গৈছে মানে এখন ফেচাছত কি হৈছে মানে গায়কে মানে গান গাইছে এই চাইডে মানে মাৰি গোটেই একেবাৰে মানে প্ৰফেচাৰে মানে গায়ক চায়ক চবকে নুমে দিছে মানে ফেচাছ মানে কেঞ্চেল হৈ গ'ল এখন মানে আজি ডেটটোত মানে ফেচাছ এখন পাতিছে মানে পলিটিকেলত যোনকেইটা মানে চলি মেজৰ লৈছে সেইকেইটা চলি মানে ৰুমৰ ভিতৰতে মানে সৰুকৈ এৰেঞ্জ কৰিছে বেছি ডাঙৰকৈ নহয় মানে হ'লে মোকো নিমন্ত্ৰণ কৰিছে মই মানে যাম আজি ফেচাছখন বেছি দীঘল ভিডিঅ' নহয় আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে ধন্যবাদ। এই গাইছ যিহে গৰম দিছে ঘৰত বহি আছিলোঁ ফেনৰ তলত আহিলোঁ বৰ্তমান কলেজত একদম বহি গৈছে আৰু এই কলেজত যাই লগ পাই আছোঁ আৰু তহঁতক যো এই গাইছে চাচোন কোনি এই গাইছে চাচোন কোনি মোক ৰখি আছে মানে ঘৰত যাই আছোঁ কি হ'ল মানে ফেচাছখন মানে ৰুমৰ ভিতৰত পাতিছে মই বাহিৰত পাতা বুলি ভাবিছোঁ মানে আৰু বাহিৰত পাতলি মানে চিভিল ড্ৰেছ পিন্ধি যাব পাৰে ৰুমৰ ভিতৰত পাতিছে নিজকে মানে এটা ভাল নাগে সেইকাৰণে মানে ঘৰত এইটো চেঞ্জ কৰি আহোঁ কলেজৰ ড্ৰেছটো পিন্ধি আহোঁ এখন মানে আৰু মাছৰ বেপাৰ হৈ উঠি দে আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু মানে কি হ'ল গৰমৰ কাৰণে বেছি ভিডিঅ' চিডিঅ' নগ'লা আৰু এই চাইডে 2 নম্বৰতে হ'ল বেয়া কৰি আহিছে বতৰ সেইকাৰণে ঘৰত আহিছোঁ।